গুড মৰ্ণিং বন্ধুসকল। আজি মই বহুত হেপ্পী। আচলতে মানে কি ক'ম, মোৰ এই হেপ্পী হোৱাৰ কাৰণটো হৈছে আপোনালোকৰ আজি মৰম চেনেহৰ বাবে আপোনালোকে যিখিনি মোক মৰম দিছে তাৰ বাবে মই আজি এইটো পৰ্যায়লৈ আহিব পাৰিছোঁ। কাৰণ কি হৈছে, মানে টোপনিৰ পৰাই উঠিয়ে মানে এটা কল আহিছে, পোষ্ট অফিচৰ পৰা এটা কল আহিছে যে আপোনাৰ নামত এখন চিঠি আহিছে। মানে কি ক'ম আৰু, যিখন চিঠিৰ কাৰণে মই আজি 2-3 বছৰ মানে ৱেইট কৰিলোঁ বা বহুত মেহনত কৰিলোঁ, বহুত কষ্ট কৰিলোঁ আপোনালোকৰ মৰম চেনেহৰ কাৰণে, বা আপোনালোকৰ মৰম চেনেহৰ লগত আছে। কিন্তু কথাটো হৈছে কি, মানে সকলো ইউটিউবাৰৰ কাৰণে এইটো এটা ডাঙৰ বস্তু হয়। মানে এইটো নহ'লে মানে একো কাম নাই, এইটো চিঠি লাগিবই। মানে তেতিয়া আমি ইউটিউবৰ পৰাই পইচা পাম। গতিকে এতিয়া আৰু মানে পইচা পাম আৰু বহুত ভাল লাগিল। আৰু সেইটো ক্ৰেডিটটো দিছোঁ আপোনালোকে মৰম চেনেহ দি মানে আগুৱাই লৈ গৈছে। আচলতে কি বস্তু হয়, কি হয়, এতিয়া মই গৈ আছোঁ পোষ্ট অফিচলৈকে, আপোনালোকক দেখাই আছোঁ সুন্দৰকৈ, মানে সকলোবোৰ কৈ আছোঁ। গতিকে দেৰি নকৰি অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। আইডিয়ালৈ যাব ওলালোঁ, চাবি ল'লোঁ, গাড়ীলৈ গৈ আছোঁ বোলো। গতিকে বন্ধুসকল বহুত ফূৰ্তি লাগি আছে, বলক আপোনালোকক দেখাই আছোঁ। বন্ধুসকল ফাইনেলি গৈ আছোঁ, চাওক গৈ আছোঁ, চাওক কি ধুনীয়া নজাৰা দেখিছেনে, কি ধুনীয়া খুবচুৰত জেগা। চাওক গাঁৱৰ পৰিৱেশবিলাক ভালেই হয়। আপোনালোকে কোনে কোনে গাঁৱত বাস কৰে এবাৰ কমেণ্ট কৰি জনাব। বন্ধুসকল ইয়াত দেখিছেনে, এইখন হৈছে আমাৰ নলবাৰীৰ পলিটেকনিক ইঞ্জিনিয়াৰিং কলেজ। এইখন দেখিছেনে, পলিটেকনিক কলেজ। চাওক কোনে দেখিছে এবাৰ কমেণ্ট কৰিব। দেখিছেনে, পষ্টমেন বাইদেউৰ ঘৰ পালোঁ। গতিকে বলক যাই আছোঁ, এইটো হৈছে পষ্টমেন বাইদেউৰ ঘৰ। গতিকে গৈ আছোঁ, মানে বহুত এক্সাইটেড হৈ আছোঁ। হাতত পৰাৰ পিছত মানে বহুত ভাল লাগিব। আৰু পষ্টমেন বাইদেউৰ ঘৰ ন, কোনটো পষ্টমেন বাইদেউৰ ঘৰ? এইটো ন। গতিকে গৈ আছোঁ ইয়াতে ল'বৰ কাৰণে। চাওক বাইদেউ তাৰমানে ফোন কৰি মাতিছে, ইয়ালৈকে আহিলোঁ বাৰু। আচলতে বাইদেউৰ ঘৰত আহিলোঁ, বাইদেউ বৰ্তমান নাই, ফিল্ডত আছে। গতিকে যিহেতু মই ঘৰ চিনি পাওঁ, ঘৰলৈকে আহিলোঁ। গতিকে বাইদেউ অলপ ৰখিব কৈছে, গতিকে অলপ ৰখি লওঁ। দোকানত বহি কিনে ৱেইট কৰি আছোঁ, আৰু ৱেইটটো কৰিবই লাগিব। যিহেতু ইমান দিনে এই বস্তুটোৰ কাৰণে ৱেইটেই কৰিছোঁ। আজি আৰু ল'বৰ কাৰণে আহিছোঁ, আধা ঘণ্টা 1 ঘণ্টা ৰখিব পাৰিম। অকল ফাইনেলি বহুত সময় ৰখাৰ পিছত বাইদেউ আহি পালে। গতিকে যাওঁ। আচলতে ঘৰত আহা বুলি ভাবিলোঁ, কিন্তু ঘৰত অহা নাই, পোষ্ট অফিচলৈ যাব দিছে। গতিকে পোষ্ট অফিচলৈ গৈ আছোঁ বাৰু। কিন্তু অকল ফাইনেলি পাই গ'লোঁ, এই পোষ্ট অফিচ পালোঁ। এইটো হয় আমাৰ গোপাল থানৰ পোষ্ট অফিচ, আমাৰ এৰিয়াৰ। গতিকে বাইদেউজনী ইয়াতে মাতিলে, ইয়াতে আহিলে। চ' ইয়াতে আহি গ'লোঁ। বন্ধুসকল মোৰ ছিগনেচাৰটো মাৰিলোঁ ইয়াতে, ঠিক আছে। বন্ধুসকল ফাইনেলি পাই গ'লোঁ। আচলতে আমাৰ কাৰণে ইউটিউবাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট বস্তু হয়। গতিকে এইখন পাই গ'লোঁ। গতিকে এইখন আনবক্সিং কৰি পেলাই আপোনালোকক ঘৰত দেখাই আছোঁ, আৰু এইখনৰ কি কাম, কেনেকুৱা কি, সকলোবোৰ আপোনালোকক দেখাই আছোঁ। বলক দেৰি নকৰোঁ, এতিয়া ঘৰলৈকে যাওঁ বাৰু, আপোনালোকক দেখাই আছোঁ। এইখনে হৈছে আমাৰ সকলোৰে মানে বহুত ইম্পৰ্টেণ্ট বস্তু, গুগল এডচেঞ্চ পিন। এইখন আমাৰ বহুত ইম্পৰ্টেণ্ট বস্তু হয় ইউটিউবাৰবিলাকৰ, ইউটিউবাৰবিলাকে গম পায় বাৰু এইটো বস্তু। আৰু যিবিলাকে নাজানে, মই কৈ আছোঁ যে এইখন হৈছে মানে যেতিয়া আমি মানে চাওক, ইউটিউবত কাম কৰিবৰ কাৰণে মানে মনিটাইজেশ্যন কৰিব লগা হয়। মনিটাইজেশ্যন কৰাৰ মানে 90 দিনৰ ভিতৰত 1000 ছাবস্ক্ৰাইবাৰ লাগে, বা 1000 ছাবস্ক্ৰাইবাৰ লাগে। শ্বৰ্ট হ'লে 10 মিলিয়ন ভিউজ লাগে, নতুবা লং ক্ৰিয়েটৰ হ'লে আপোনাৰ মানে 4000 ঘণ্টা ৱাচ টাইম লাগে। আৰু ইমানখিনি কৰাৰ পিছত মানে মনিটাইজেশ্যন হয়। মনিটাইজেশ্যন হোৱাৰ পিছত মানে আমি মানে আইডেণ্টি ভেৰিফিকেশ্যন কৰিব লগা হয়। এই আইডেণ্টি ভেৰিফিকেশ্যন কৰাৰ পিছত এইখন আহে, গুগল এডচেঞ্চ পিন। আৰু যাৰ ফলত এইখন নাপালে আমি মানে ইউটিউবৰ পৰাই পইচা নাপাওঁ। গতিকে এইখন যিহেতু আহিছে, এতিয়া আৰু টেনশ্যন নাই। মানে যেতিয়া $10 হ'ব, $10 হ'লে এখন এপ্লাই কৰিব লাগে, যাৰ ফলত এইখন মানে আহিছে। ইয়াৰ ভিতৰত মানে পিন আছে এটা, 6 ডিজিটৰ 6 অংকৰ পিন এটা আছে। এইটো পিন ভৰালে আমাৰ মানে আইডেণ্টি ভেৰিফিকেশ্যনটো মানে কমপ্লিট হৈ যাব, এড্ৰেছ ভেৰিফিকেশ্যনো হৈ যাব। গতিকে বন্ধুসকল আপোনালোকক এখন মানে খুলি কিনে দেখাই আছোঁ। এইটো দেখিছেনে, এইটো যে আছে, এই পিনেৰে চিৰি কিনে আপোনালোকক দেখাই আছোঁ। বন্ধুসকল এইখন মানে ভালকৈ চিৰিব লাগিব, নহ'লে ভিতৰতো চিৰা যাব। গতিকে ধুনীয়াকৈ সুন্দৰকৈ চিৰা মানে চিন আছে বাৰু ইয়াতে, ধুনীয়া সুন্দৰকৈ চিৰি লওঁ বাৰু, দেখাই আছোঁ। মানে ভাল লাগি গৈছে আৰু ইমান দিনৰ মেহনত আৰু আপোনালোকৰ মৰম আশীৰ্বাদ সকলোবোৰ লগ লাগিয়ে হ'ল বাৰু। আৰু আগতো দিনতো আপোনালোকৰ পৰা মৰম আশীৰ্বাদ পাম বুলি আশা ৰাখিছোঁ। ফাইনেলি পাই গ'লোঁ বাৰু। এইটো হৈছে পিন নম্বৰ,
মানে এইটো আৰু বাৰু ৰিভিল কৰিব নোৱাৰোঁ বাৰু, বেয়া নাপাব আপোনালোকে। এইখনে হৈছে সেইখন। গতিকে বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে নাজানো, গতিকে আশা কৰোঁ আপোনালোকে ভাল পাব। যিহেতু আপোনালোকৰ মৰম আশীৰ্বাদতে ইমানখিনি আগবাঢ়িছোঁ, গতিকে ডেফিনেটলি আপোনালোকেও ভাল পাব। আৰু আগন্তুক দিনত ভাল ভিডিঅ' দিবৰ কাৰণে আপোনালোকক চেষ্টা কৰিম। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই। জয় জুবিন দা, জয় আই অসম।